নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। আৰু আপোনালোকে চাই আছে ৰোষ্টাৰ বয় অফ তেজপুৰ। সৰস্বতী পূজাৰ দিনাখন বাৰু কাক ভাল লাগে, ল'ৰা নে ছোৱালী? ছোৱালীকে ভাল লাগে, ল'ৰাটো একেইখন মুখ লৈ। ৱাহ, উত্তৰো দিছে, একদম সুন্দৰ উত্তৰ। ছোৱালীকে ভাল লাগে, ল'ৰাটো একেইখন মুখ লৈ আহিছো, ছোৱালীটো নাহে। আৰে ল'ৰাবিলাকততো বাৰু ক'ত ভাল লাগিব, কাৰণ একেটা থপৰাকে লৈ আহে, কাৰণ মেকআপ চেকআপটো একো নাই। বাৰু বাইদেউ বাদ দিয়ক এতিয়া আমাৰ কথা। বাৰু আপোনালোকৰ এই সৰস্বতী পূজা বুলি মেকআপ কৰোঁতে বাৰু কিমান সময় লাগে? 3 years কমে হয়, কাৰণ এনে হলেতো 6 hours মানো লাগি যায়। ঐ বাহ, 3 years কমে হয়, কাৰণ এনে হলেতো 6 hours মানো লাগি যায় কেতিয়াবা। আজিতো জল্দি কৰোঁতে 3 hours হৈ গ'ল। 3 hours বোলে কমে হয়, এনেই বোলে 6 hours মান লাগি যায়। চালা, মেকআপ কৰোঁতে ইমান টাইম লাগেনে? জল্দি কৰোঁতে 3 hours হৈ গৈছে। হেৰ' বাইদেউ, দিন ৰাত মিলাই টোটেল 24 ঘণ্টা, আৰু আপুনি শুই পেলাই যদি কটাই 10 ঘণ্টা, আৰু গা পা ধুই ভাত পানী খাই খেদাই যদি 3 ঘণ্টা, আৰু তাৰ পাছত যদি মেকআপৰ নামতেই অকল খেদাই 6 ঘণ্টা, তেনেকৈ হ'লে সৰস্বতী মায়ে আপোনাক আশীৰ্বাদ দিহে থাকিব পাৰিব, পাছ কৰিব কিন্তু কেতিয়াও নোৱাৰে। নহয় মানে আপুনি ইমান সময় মেকআপ কৰি আপুনি নিজকে বাৰু কি বুলি ভাবে হে? কি কওঁ, নিজকে হিৰইন টাইপ দেখাত যাতে কৰিব পাৰোঁ। এতিয়া মই বাইদেউসকলক সুধিম, হিৰইন টাইপৰ যিটো লাগিবৰ বাবে চেষ্টা কৰিছোঁ, পুৰা লাগিছে নে? লাগিছে একদম লাগিছে। কাৰ নিচিনা অকণমান লাগিছে? প্ৰিয়ংকা চোপ্ৰা, দেশী গাৰ্ল। আপুনি ভাবেনে নিজকে প্ৰিয়ংকা চোপ্ৰা? মইতো হয়। হায় অসমৰ প্ৰিয়ংকা চোপ্ৰা। আচলতে ঠাণ্ডায়ো বোলে ছোৱালীবোৰক ভয় কৰে, কাৰণ ঠাণ্ডাই ছোৱালীক ভয় খায়, কাৰণ গাৰ্লছ আৰ হট। সঁচাকে কিন্তু বাইদেউ আপোনালোক বহুত হট। আচলতে আপোনালোক আমাৰ কাষত থাকিলে মানে ঠাণ্ডা কি, ঠাণ্ডাৰ 14 গোষ্ঠী আহিবলৈও ভয় কৰিব। মানে ঠাণ্ডাই ছোৱালীক ভয় খায়। একদম ক'ব পাৰি। ঠাণ্ডাক ছোৱালীয়ে ভয় খায়। ইমান হট। আৰু পাৰ্লাৰ যোৱা হৈছে নাই পূজা বুলি? পাৰ্লাৰ এনেকৈ যোৱা নাই, নিজেই মেকআপ নেচাৰেল ধুনীয়া হয় আমি, চ' নেচাৰেলি কৰিছোঁ আমি চববোৰ, সেয়াই। য়েছ, আমাৰ অসমৰ ছোৱালীবোৰ নেচাৰেল ধুনীয়া, ইহঁতবোৰ বিউটি পাৰ্লাৰত নাযায় বুলি ভাবিছা নেকি? আজিকালি বেছিভাগেই যায়। তথাপি অকণমান কিবা কিবি লগোৱা হৈছে। লগাইছোঁ বাৰু, এইটো চবেই লগাই আজিকালি, লগাইছোঁ সঁচা। দেখিলেনে বাৰু বাইদেউহঁতে তথাপি কিবা কিবি অলপমান হ'লেও লগাইছে। লগাইছোঁ বাৰু, এইটো চবেই লগাই আজিকালি, লগাইছোঁ সঁচা। ল'ৰাবিলাকক অলপমান মুখখন ধুই আহি গ'লেও ভালেই লাগে। ছোৱালীবিলাকে বেছি কৰিব লাগে। ল'ৰাবিলাকৰ কথা খুব বুজিছে দেই, ভাল লাগিছে। ধুনীয়া লাগে ন, সঁচা ধুনীয়া লাগে। সঁচাকৈ কৈছোঁ বাইদেউ, মানে আপোনাক ন আমাৰ ল'ৰা সন্থাৰ পৰা এটা নোবেল বঁটা দলিয়াই দিম। অন্ততঃ আপুনি যে আমাক বুজি পালে। আজি ক'ত যোৱাৰ প্লেনিং আছে? বৰ্তমান ক'তো যোৱা প্লেনিং নাই, বাট ইয়াতে চাওক কাক মৰ্ডাৰ কৰিব পাৰোঁ আৰু। বৰ্তমান ক'তো যোৱা প্লেনিং নাই, বাট ইয়াতে চাওক কাক মৰ্ডাৰ কৰিব পাৰোঁ আৰু। আৰে শুনিলেনে বাৰু বাইদেউৰ কথা? আখোছে মাৰ্ডাৰ। মাৰ কাপোৰ নে তোমাৰ? মোৰ কাপোৰ অবভিয়াছলি, মাৰ কাপোৰ এতিয়া পিন্ধিবৰ টাইম নাই নহয় এতিয়া। বাপৰে বাপ, মাৰ কাপোৰ পিন্ধিবলৈ মানে এতিয়া সময় নাই, এতিয়া মানে ডাইৰেক্ট শাহু মাৰ কাপোৰ পিন্ধিবলৈহে সময় আছে। আচলতে বাইদেউ সৰস্বতী পূজালৈ বাৰু কিয় আহিছে? ল'ৰা পতাব লাগে, ফ্লেট কৰিব লাগে চবকে। বাপৰে বাপ, মনত ইমানবোৰ কামনা লৈ বাইদেউ ওলাই আহিছে, তাকো সৰস্বতী পূজাৰ দিনা। সৰস্বতী মা একদম খুচ। ল'ৰা পতাব লাগে, ফ্লেট কৰিব লাগে চবকে। এইবোৰ চিন্তা লৈ যেতিয়া সৰস্বতী পূজালৈ আহিব, সৰস্বতী মাৰ হাঁহটোৱে তোমাৰ বহীত কণী নাপাৰি সৰস্বতী মাৰ কোলাত পাৰিব নেকি? কিমান কম কিমান শুনিব, মানে সৰস্বতী পূজাৰ নমুনাৰ অভাৱ নাই।
তো আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই অলপো যদি ভাল পালে তেতিয়াহ'লে কৰি দিয়ক এটা লাইক আৰু মোৰ চেনেললৈ যদি কোনোবা নতুনকৈ আহিছে দেন ছাবস্ক্ৰাইব কৰি দিয়ক আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই